এইটো অক্টোবৰ 9 তাৰিখ ৰাতি কোনোবা মানুহ মুখটো বান্ধি পেলাই হিন্দী ভাষা কয় বুলি কৈছে তেওঁলোকে কাৰ্বি ঘৰত সোমাই পেলাই 5 জন মাৰি পেলালে কাৰ্বিসকলক এইটো দেখিছেনে মাৰিছে বোলে NSCNIM নাগাসকলে বুলি কৈছে কিন্তু তাৰ ভেঞ্জিয়েন্স অসমীয়াটো ভেঞ্জিয়েন্স কৰাটো কি কয় বদলা নহয় জানো ৰিভেঞ্জ কৰা বদলা দিয়াটো কাৰ্বি এগেইনষ্টত তাৰ মানে তাৰ উদ্দেশ্যটো ডিমাচা আৰু কাৰ্বিৰ মাজত কাজিয়া কৰিব লাগে আচলতে কিয় কাজিয়া কৰিব লাগে আচলতে ডিমাচা আৰু কাৰ্বিয়ে একেলগে অট'নমাছ ষ্টেট বিচাৰি আছে এইটো সেইকাৰণে তেওঁলোকে যাতে অট'নমাছ ষ্টেট বিচাৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকৰ মাজত কাজিয়া লগাই দিলে মাৰামাৰি হ'ল কিমান 12টা ঘৰ 12টা গাঁও কাৰ্বি গাঁও জ্বলাই দিলে মই ক'লো কাৰ্বিসকলে পলাই যাব লাগে ইউ শুড নট হিট বেক সেইটো বুলি ক'লো সেইকাৰণে কাৰ্বিসকলে পলাইছে মানে দে নট আউট অফ ফিয়াৰ ভয় কৰি পেলাই পলাইছে বুলি নহয় কিন্তু আমি জানো তাত কোনোবা আছে এইটো ডিমাচা নহয় ডিমাচাসকলে আমাক এটেক কৰা নাই কোনোবাহে এটেক কৰিছে আমাক আমি গম পালোঁ সেইকাৰণে বহুত লাইফ আমি সেভ কৰিব পাৰিলোঁ আৰু এনেকুৱা আছে যেতিয়া মোক কোকৰাঝাৰলৈ ডিচি পঠাইছিলে ডিচি হৈ তেতিয়া মই কোকৰাঝাৰলৈ আহিবলৈ ইচ্ছা নাছিল মই ক'লো বড়োসকলে আমাৰ কাৰ্বিসকলক খুব বেয়া পায় আমি নাযাওঁ বুলি ক'লো দেই চিফ মিনিষ্টাৰকে ক'লো পিছত ক'লো যে নহয় বড়ো MLA তেতিয়া সময়ত 8 জন আছিল আমাৰ বাইদেউ প্ৰমিলা ৰাণী ব্ৰহ্মা আৰু আছে এইজন আন্দ্ৰিউ নে কিবা তেওঁলোকে আহি পেলাই সব 8 জনে আহি পেলাই মোক ক'লে যে আপুনি আহিব লাগে মই ক'লো মই আহিলে মই কি কৰিম মই তাতো একো কৰিব নোৱাৰোঁ তেওঁলোকে ক'লে নাই আপুনি পাৰিব মইতো তেতিয়া চিফ মিনিষ্টাৰক কৈ পেলাই ক'লো যে মই এতিয়া নগ'লেতো বাহাদুৰি নিচিনা হ'ব সেইকাৰণে যাম সেইটো বুলি আহিলোঁ দেখিলোঁ কি আদিবাসী আৰু বড়োসকলে ইমান বছৰ ইমান শ বছৰ একেলগে থাকিছিল আমাৰ আগৰ এক্স গভৰ্ণৰ গাঁও কি গাঁও আছিলে মই পাহৰি থাকিলোঁ এইটো কচু গাঁৱৰ ওচৰত অদলাগুৰি তাততো আপোনালোকে জানে তাত ডিমাচা আৰু আদিবাসী একেলগে থাকে হয়নে নহয় হয় একেলগে থাকে ইমান দিন কাজিয়া কৰা নাই কিয় কাজিয়া কৰিলে এই ট্ৰাইবেল দুখীয়াসকলৰ মাজত তেতিয়া গম পালো তাতো কিবা আছে সেইকাৰণে মই চিধা ক'লো তেতিয়া পিছ মিটিঙত যে কোনোবা থাৰ্ড হেণ্ড আছে থাৰ্ড ফ'ৰ্চ আছে আপোনালোকৰ মাজত আমাৰ সেই থাৰ্ড ফ'ৰ্চ সকলে আমাৰ ট্ৰাইবেল সকলৰ মাজত সদায় ডিসইউনিটি থাকিব লাগে যাতে আমাক ডিভাইড এণ্ড ৰুল কৰিব পাৰিব আৰু আমাৰ পপুলেশ্যন কমাব লাগে মাৰি পেলাই আৰু যেতিয়া মাৰামাৰি হ'ব আপোনালোকে জানে যেতিয়া এথনিক ৰায়ট হ'ব মাৰামাৰি হ'ব আপোনালোকৰ স্কুল কলেজটো সব ৰিলিফ কেম্প হৈ যায় আৰু ল'ৰা ছোৱালী পঢ়িব নোৱাৰে তাৰ মানে তেওঁলোকৰ উদ্দেশ্য হৈছে আমাৰ এডুকেশ্যনেলি বেকৱাৰ্ড কৰি ৰাখিব লাগে আৰু ইকনমিকেলি দুখীয়া কৰিব লাগে এইটো তেওঁলোকৰ উদ্দেশ্য সেই থাৰ্ড ফ'ৰ্চে
আৰু সেই থাৰ্ড ফ'ৰ্চে এতিয়াও এক্টিভ হৈ আছে আমাৰ কাৰ্বি আংলঙত কি দেখিছে 6 মাহ মান আগত 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল 1345 জন মাষ্টৰ এপইণ্ট কৰিছিল মাষ্টৰ এপইণ্ট কৰিবলগীয়াটো অথৰিটিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল কিন্তু এতিয়া গভৰ্ণমেণ্টৰ পৰা এপইণ্ট কৰে সিলেকশ্যন কৰে গভৰ্ণমেণ্টে টেট বুলি পেলাই এই টেটটো সব আনটেট কৰিবলৈহে আচলতে কৰিছে সেই 1345 জনৰ ভিতৰত আমাৰ হিল ট্ৰাইবছ মাত্ৰ 62 জন 62 হিল ট্ৰাইবছ গোটেই হিল ট্ৰাইব 62 জনক এপইণ্ট কৰিছে মাত্ৰ ভাবিছে নেকি আমাৰ কাৰ্বি মানুহ এলপি স্কুল টিচাৰ হ'ব নোৱাৰে ভাবিছে নেকি আমি বড়ো মানুহ তাত টিচাৰ হ'ব নোৱাৰে ডিমাছাসকলে কুকিসকলে টিচাৰ হ'ব নোৱাৰে নহয় আচলতে আমাক দুখীয়া কৰিবলৈ একো কথা নাই এইটো সিদ্ধা কথা আৰু তেওঁলোকক দৰমহাটো জেনেৰেলি 40,000 পায় মাহেকত 40,000 এই দৰমহাটো ক'ৰ পৰা দিয়ে এইটো ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰা টকাটো আহে ফৰ দ্য ৱেলফেয়াৰ অফ ট্ৰাইবেল পিপুল হয়নে নহয় দেউৰীটো জানে ফৰ দ্য ৱেলফেয়াৰ অফ ট্ৰাইবেল পিপুল ভাবক আপোনালোকে চুপচাপ হৈ নাথাকিব ইয়াতো কৰিব কৰিলে নেকি ঠিক নাই ভাবি লওক 62 জন কাৰ্বি টু 59 59 কুকি 2 জন ৰেংমা 1 জন 62 ট্ৰাইবেল মানুহ এই 62 ট্ৰাইবেলে এই ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰী ফাণ্ডৰ পৰা কিমান পাইছে মাহেকত 24,08,000 নহয় জানো 8,000 নে 2,000 এইটো আপোনালোকে কালকুলেট কৰক কিন্তু 24 লাখটো আছে 24 লাখ মাহেকত পায় এই 62 জনে আৰু এই যিবিলাক নন ট্ৰাইবেল যিবিলাকে নন ট্ৰাইবেল বুলি ক'লে তাত চাকৰিও কৰিব নোৱাৰে তাত বিজনেছো কৰিবলৈ হ'লে লাইচেন্স লাগে মাটি পাতাও পাব নোৱাৰে তেওঁলোকে ভোটিং ৰাইটছো নাই কাউন্সিলত ইলেকশ্যন কণ্টেষ্ট কৰিব নোৱাৰে তেওঁলোকে কিমান পায় এই মাষ্টৰ 62 জন মাইনাছ কৰিলে তাত বোধ হয় 1,200 কিমান আছে 1,200 কি কয় 83